কেটৰিনা কেফৰ পৰা ছানী লিঅ'নলৈ কোটিপতি হোৱাৰ পিছতো এইসকল চেলিব্ৰিটিয়ে লাখ লাখ টকা ভাড়া দি কিয় থাকে এপাৰ্টমেণ্টত। বলিউডত এনে বহু কোটিপতি তাৰকা আছে যাৰ নিজৰ বুলিবলৈ এটা ঘৰ নাই। শুনিবলৈ আচৰিত যেন লাগিব পাৰে, কিন্তু বাস্তৱত এয়ে সঁচা। ইয়াৰ মাজত আছে কেটৰিনা কেফ, ঋত্বিক ৰোশন, জেকলিন ফাৰ্নাণ্ডেজৰ দৰে জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকল। কোটি টকাৰ গৰাকী হোৱাৰ স্বত্তেও এইসকল তাৰকাই ৰিয়েল এষ্টেটত বিনিয়োগ কৰাৰ সলনি ভাড়াঘৰতে থাকিবলৈ পচন্দ কৰে। তেওঁলোকৰ মতে ভাড়াঘৰত বাস কৰাৰ বহু সুবিধা আছে। উদাহৰণস্বৰূপে ষ্টুডিঅ'ৰ কাষৰীয়া অঞ্চলত বাস কৰিলে শ্বুটিঙত উপস্থিত হোৱাটো সহজ হৈ পৰে। বলিউডৰ অভিনেত্ৰী কেটৰিনা কেফে যেতিয়া প্ৰথমবাৰৰ বাবে মুম্বাইলৈ আহিছিল, সেই সময়ত তেওঁ বহু ঠাইত ভাড়াঘৰত আছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কাৰ্টাৰ ৰোডত কেটৰিনাই প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰৰ সৈতে চিলভাৰ চেণ্ডছ এপাৰ্টমেণ্টত বাস কৰিছিল। ৰণবীৰৰ সৈতে ব্ৰেকআপৰ পিছতো কেটৰিনাই একেটা ঘৰতে দীঘলীয়া সময় ধৰি আছিল। এই ঘৰটোৰ ভাড়া আছিল প্ৰতিমাহে 15 লাখ টকা। পাছত তেওঁ বান্দ্ৰাৰ এটা পেণ্টা হাউচলৈ স্থানান্তৰিত হৈছিল। ঋত্বিক ৰোশনেও 2020 চনৰ জুন মাহৰ পৰা জুহুৰ এটা ফেচিংগো এপাৰ্টমেণ্টত বাস কৰি আছে। তেওঁৰ ঘৰটো অক্ষয় কুমাৰৰ ঘৰৰ কাষতে আছে। খবৰ অনুসৰি ইয়াৰ ভাড়া মাহে প্ৰায় 8,25,000 টকা। ইপিনে অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে প্ৰিয়ংকা চোপ্ৰাৰ বিলাসী এপাৰ্টমেণ্টটো লিজত লৈছে। 5টা শোৱনি কোঠা থকা এই ঘৰটোৰ বাবদ জেকলিনে প্ৰতিমাহে 6.75 লাখ টকা পৰিশোধ কৰে। জানিব পৰা মতে নিজৰ ছিক্ৰেট প্ৰেমিকৰ সৈতে থাকিবলৈ বান্দ্ৰা আৰু জুহুত ঘৰ বিচাৰি আছে জেকলিনে। আনফালে পৰ্ণ ছবি উদ্যোগৰ পৰা বলিউডৰ অংশ লোৱা ছানী লিঅ'নি এটা ভাড়াঘৰ পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছে। বলিউডৰ অভিনেত্ৰী চেলিনা জেটলিৰ সহায়ত ছানীয়ে আন্ধেৰী অঞ্চলত এটা 3টা শোৱনি কোঠাযুক্ত ঘৰ বিচাৰি উলিয়াবলৈ সক্ষম হয়। অৱশ্যে ছানীয়ে 4,365 বৰ্গফুটৰ এটা এপাৰ্টমেণ্ট ক্ৰয় কৰিছে। 16 কোটি টকাৰে এই এপাৰ্টমেণ্টটো ক্ৰয় কৰি ছানী বিগ বি অমিতাভ বচ্চনৰ চুবুৰীয়া হৈ পৰিছে। তেওঁৰ নতুন ঠিকনা হৈছে আটলাণ্টিছ এপাৰ্টমেণ্টৰ 12শ মহলা। লক্ষণীয় বলিউডৰ এই তাৰকাসকলে তেওঁলোকৰ ছবিসমূহৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰে। তেওঁলোকে যিকোনো সময়তে নিজৰ এটা ঘৰ ক্ৰয় কৰিব পাৰে, কিন্তু নিজৰ আৰামৰ বাবে তেওঁলোকে ভাড়াঘৰত থাকিব বিচাৰে।